মৰ্ণিং ৰাতিপুৱা ৰাতি আহি পাইছোঁ ষ্টেচন। আজি ভাড়া পালোঁ 4জন। এই যে ঠাণ্ডাৰ চাওক না, কুঁৱলী চাওক, একদম একো দেখা নাযায়। এই আৰু ৰাতিপুৱা অলপ ভালেই, ৰাতিপুৱাৰ ভাড়াটো অলপ ভালেই, আহিব লাগে মাজে মাজে। ঠিক আছে, আপোনালোকে উঠিলে নাই, উঠক ৰাতিপুৱা ৰাতিপুৱা। আচলতে ঠাণ্ডাটো যাব নে আহিব কিবা গমে নহয়। আপোনালোকৰ বাবে এনেকুৱা নিয়ৰ নেকি, একবাৰ কমেণ্ট কৰি ক'বচোন। চাওকচোন, গোৱালপাৰা ইমান নিয়ৰ দি আছে বৰ্তমান। একো দেখা নাপাব, ইমান নিয়ৰ পৰিছে আজি। বতৰ কিবা চেঞ্জ হৈ যাই আছে। মন্দিৰটো চাওক, ইমান ধুনীয়া মন্দিৰ। ঠিকে আছে, মন্দিৰটো লাষ্ট দেখাই দিলোঁ ৰাতিপুৱাই। আপোনালোকৰ শুভ হওক, দিনটো ভালে ভালে যাওক, মোৰো যেন ভালে ভালে যায় দিনটো। আজি দিনটো চাই লওক কি হয়। ঠিক আছে, ৰাখোঁ এতিয়া, বাই বাই। সূৰ্যটো চাওক কি উৎফল লাগছে, কিমান ধুনীয়া লাগছে, ভাল লাগছে। যি নহওক, টেকলি পিঠা 2টা লৈ আহিলোঁ। ঘৰত আহি দেখা পাওঁ আমাৰ মহাৰাণীৰ মুখখন পূৰা পিঠাৰ নিচিনা ফুলি আছে। ৰাতিপুৱাই জল্দি উঠিল যে, ঘুম ভাঙি গৈছে ৰাতিপুৱাই। তে আৰু কি কৰিবি, আৰু ড্ৰাইভাৰ মানুহ আমি, উপায় নাই। ঠিক আছে, বাই। পূৰা ৰেডি কৰি লৈছোঁ, পূৰা ভোক লাগছে। এতিয়া বিলাহী টক বনাইছোঁ, ইমান ধুনীয়া। অলপ এই যে কবি ভাজা, আৰু ইয়াতে চব মিক্স, গাজৰ চাজৰ চবখিনি মিক্স। গাঁৱৰ মানুহ না, পূৰা দাবাইকে ভাজা খাওঁ। এই আৰু ভাত অলপ বেছি কৰিয়ে খাওঁ। ঠিক আছে, খাই লওঁ, ভোকো লাগছে বিৰাট। দিনটাতো গেলে 5টা বাজিল। বিলাহীটা একদম চুপাৰ হৈছে, মজা। খাই লওঁ, বাই বাই।